জকি বানপানী কেতিয়া হৈছিলে কি হৈছে কৈ দিয়া বাবা সেনেকে আধা দিয়া হৈ আছো ঘৰটো চাফা কৰিবলৈ কোন নাই পাকঘৰ দিবলৈ কোন নাই কালি ৰাতিপুৱা খোৱাই নাই এই বায়ে এতিয়া দিলে এতিয়া খাইছো কোন বাই আৰু এতিয়া তোমাক ৰাতিৰ কাৰণে কোনোবাই দিছেনে এতিয়া শিৱসাগৰ ভাগ এটা অঁ থকা মানে ইয়াতে গৈছা হস্পিটেলতে কোনোবা চৰকাৰৰ মানুহ আহিছে নি নাই অহা চৰকাৰৰ সাহাৰ্য দিছে জানো কালি NGO নে কি হয় মানুহ আহিছিলে অঁ মই চিনি নাপাওঁ ন ক'লে বোলে হুইলচেয়াৰ এখন দিছে যাম ক'লে নাহিলে অঁ হুইলচেয়াৰ দি দিম দিম কৈছিলে নাহিলে নাই দিয়া হুইলচেয়াৰ জকি